গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি গৈ আছোঁ বাৰীলৈ যোৱা কাৰণটো হৈছে কঠীয়া সিঁচিব হৈছে আৰু গতিকে আমি বাৰী চফা কৰিবলৈ গৈ আছোঁ। আপোনালোকক দেখাম আমাৰ বাৰীখন। ফাইনেলি আহি পাই গ'লোঁ বাৰীলৈ। এইটোৱে হৈছে আমাৰ বাৰীখন। আইতা আহি পাই কাম কৰি আছে। এতিয়া আৰু পেহী কামত লাগি গৈছে আৰু এতিয়া ময়ো কামত লাগি যাওঁ। ফাইনেলি এতিয়া কাম কৰিবলৈ ৰেডি হৈ গ'লোঁ। এতিয়া কামত লাগি যাওঁ। আমাৰ এইডোখৰতে ৰঙালাও বাৰী কৰা হৈছিলে। ৰঙালাও বাৰী কৰা জেগাতেই অকণমান এডোখৰত কঠীয়া সিঁচিবলৈ চফা কৰি আছোঁ। আধা চফা কৰিলোঁ আৰু অকণমান আছে চফা কৰিবলৈ। আমাৰ এই পেহী আৰু আইতাই চাহ খাই আছে। এতিয়া মই অকণমান চাহ খাই লওঁ, তাৰপিছত আকৌ কামত লাগি যাম। আইতাৰ চাহ খোৱা হৈ গ'ল, এতিয়া তামোল কাটি আছে। বুঢ়ী মানুহ তামোল খাবই আৰু। লাল চাহৰ লগত আছে জ্বলা নামকিন, মায়ে দি পঠিয়াইছে। এতিয়া খাই লওঁ। এতিয়া আমাৰ চাহ খোৱা হৈ গ'ল। এতিয়া আইতাই তামোল দিছে খাবলৈ। তামোল খোৱা অভ্যাস নাই, তথাপিও আজি খাম। হাতৰ অৱস্থা চোৱা আৰু নখৰ চোৱা, পূৰা লেতেৰা। এইডোখৰ থৈ দিছোঁ। এই চাইডে ৰঙালাও বহুত ভাল হৈছে। এইডোখৰৰ বেয়া হৈ গৈছিলে ৰঙালাও, নিজে নিজে শুকাই গৈছিলে পাতবোৰ। মোৰ অৱস্থা চাওক। আৰু পাপা দুটা পিন্ধি আহিছোঁ, বহুত বোকা হৈছে। আৰু কাম কৰিলে এনেকুৱা অৱস্থা হয়েই। এতিয়া আকৌ কাম কৰিলোঁ, চাহ খালোঁ, তামোলো খালোঁ। তাৰপিছত আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। এইজনী কামত লাগি গৈছে। এইডোখৰে আছে, এইডোখৰ এইখিনি থৈ দিম। তাৰ ৰঙালাও লাগি আছে। এইডোখৰ কৰি চফা কৰিম। এইডোখৰ আজি ভাবিলোঁ কাম কৰি কৰি আপোনালোকৰ কাৰণে গান এটাকে গাই দিওঁ বুলি। ভালকৈ গাব নাজানো বাৰু, এনেই সৰু সুৰাকৈ গাম আৰু। ক'ৰবাত যদি ভুল হয় ক্ষমা কৰিব দেই ৰাইজ। এতিয়া গাই দিওঁ আৰু দেই। আকৌ আহি পালেহি মইনা পথাৰৰে দিনবোৰ, পাহৰিব নোৱাৰিম মইনা পথাৰৰে ধেমালি। ধানে মাহে ৰোৱনীৰে ভৰা, এনেকৈনো পাহৰো মই ৰোৱা তোলা পথাৰখন। মোৰ গানটো কেনেকুৱা লাগিছে বাৰু? যদি ভাল লাগিছে কমেণ্টত জনাব। যদি ক'ৰবাত ভুল হৈছে কমেণ্টত জনাই দিব, মই শুধৰাই লওঁ। ভালকৈ নাজানো গান গাবলৈ, তথাপিও আপোনালোকৰ কাৰণে আজি গাই দিলোঁ। খেতি বাতিৰ দিন আহি পালে, গতিকে ভাবিলোঁ খেতিৰ লগতে মিলা অকণমান গান এটাকে গাই দিওঁ বুলি। শুনি কেনেকুৱা লাগিছে গম নাপাওঁ, খালি শুনি ভাল পাব পাৰে, বেয়া পাবও পাৰে কিছুমানে, ক'ব নোৱাৰোঁ। আৰু ইমানকৈ ভালকৈ গান গাবও নাজানো মই। ফাৰ্ষ্ট টাইম আজি গান গাই দিলোঁ। কেনেকুৱা লাগিছে জনাব কমেণ্টত। আমাৰ বাৰীলৈ বান্দৰে আহি ৰঙালাও লৈ গ'ল, তথাপি আমি গম নাপালোঁ। লৈ যোৱাৰ সময়তে গম পালোঁ, লৈ গৈ বাৰীত খাই আছে। আৰু বাৰীত দিনক দিনে ৰঙালাও হৰাইছিলে আৰু ভাবিছিলোঁ আমি মানুহে নিছে বুলি, কিন্তু আজি ধৰা পেলালোঁ, বান্দৰেহে নি খাই আছে। এতিয়া মায়ে গম নাপায়, মায়ে গম পাই আছে কি মানুহে নিছে বুলি, কিন্তু মাক গৈ ক'ব লাগিব বান্দৰেহে নি খাই আছে বুলি। ইমানডোখৰ মাটিত হেনো কঠীয়া সিঁচিবলৈ নহ'ব বোলে। আইতাই কৈছে ইমানটো নালাগেই চাগে, তথাপিও আইতাই কৈছে নোজোৰে বুলি, তথাপিও চফা কৰি আছে। অলপ কম হৈছে বোলে, এইডোখৰটো চফা কৰিব। ৰঙালাও গছবোৰ কাটি পেলাই দিয়া হৈছিলে, গতিকে আগবোৰ ছিঙি ল'লোঁ খাবলৈ। তাৰপিছত সৰু সৰু ৰঙালাও আছিলে লাগি, সেইবোৰো ছিঙি ল'লোঁ, ডাঙৰো আছিলে। এতিয়া বাৰীখন চফা কৰি শেষ কৰিলোঁ। এতিয়া ঘৰলৈ যাওঁ, গা পা ধুই ভাত পানী খাই লওঁগৈ। এতিয়া ঘৰলৈ গৈ আছোঁ। বাৰীৰে মাজে মাজে সৰু সুৰা আলি, ঐ সৰু সুৰা আলি। বাৰীৰ মাজে মাজে গৈ আছোঁ। এইটোৱে হৈছে আমাৰ গাঁৱৰ LP স্কুলখন। সৰুতে আমি এইখন স্কুলতে পঢ়িছিলোঁ। ঘৰলৈ আহি পাই আপোনালোকক কিবা এটা দেখাম বুলি ভাবিলোঁ। এইফালে চাওক ইমান মেটেকা, ভালকৈ দেখাই দিছোঁ। বহুতখিনি মেটেকা আহিছে নদীত। আহিছে বাঁহেৰে বনোৱা মেচিন এখন। এইটোৱে হৈছে মোৰ ভৰিৰ অৱস্থা। পাপাৰ জোতা পিন্ধি গৈছিলোঁ। গা পা ধুই এতিয়া ৰেডি হৈ গ'লোঁ। ইমানতে মোৰ ভিডিঅ'টো সামৰিছোঁ।
যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।